গুড মৰ্নিং সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনালোঁ। ঘৰৰ কাম বনবোৰ কৰি থাকোঁতে মোৰ ডেইলি ব্লগ ভিডিঅ'বোৰ বনোৱা নহয়, গতিকে আজিৰ পৰা মোৰ দৈনন্দিন জীৱনৰ সৰু সৰু কথাবোৰ বা কামবোৰ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আজি মই পুৱাতে কাম বন কৰি 10টা বজাতে আমাৰ শিলচাং বিহুতলী JFMC অধীনত থকা ঘৰকেইটালৈ আহিলোঁ। আমাৰ SAG মহিলাসমূহক অসম বন আৰু জৈৱ বৈচিত্ৰ্য সংৰক্ষণ প্ৰকল্পৰ পৰা কেণ্ডেল মেকিঙৰ ট্ৰেইনিং 12 দিনলৈ সম্পূৰ্ণ বিনামূলীয়াকৈ শিকোৱা হ'ব। তাৰে আজি ছেকেণ্ড দিন। প্ৰথম দিনা আমি আহিছিলোঁ যদিও বিশেষ একো শিকোৱা নাছিল। চীনা পৰিচয় বা ভাষণ আদি বিভিন্ন নিয়মবোৰ শিকাই থাকোঁতেই সেইদিনটো পাৰ হ'ল। এইবোৰ হৈছে ডিজাইন মমৰ ফৰ্মা। বিভিন্ন ধৰণৰ বিয়া, বাৰ্থডে পাৰ্টি, এনিভাৰ্চাৰী আদিবোৰত ডেক'ৰেট কৰিবৰ বাবে এনেদৰে ডাঙৰ মম ব্যৱহাৰ কৰে। আজি আমাক বাইদেউগৰাকীয়ে তাকে বনাই দেখাব। বন্ধু বান্ধৱীসকল, 12 দিনীয়া মমৰ ট্ৰেইনিঙত আমি কি শিকিলোঁ বা কি মম বনালোঁ গোটেইখিনি মই এইটো ভিডিঅ'ত আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তেনেহ'লে শেষলৈ ভিডিঅ'টি চাই থাকিব। এয়া হৈছে পেৰাফিন ৱেক্স। মম বনাবলৈ গলাই থকা হৈছে। এইফালে এয়া আটা, ৰিফাইন তেলটো মম বনোৱা ফৰ্মাবোৰত তেলখিনি প্ৰথমতে খানি ল'ব লাগিব যাতে মমটো এৰাবলৈ সহজ হয়। যিমানবোৰ আমি মমৰ ফৰ্মা আছে সকলোবোৰতে ৰিফাইন তেল সানি ল'লোঁ। এয়া হৈছে টি লাইট কেণ্ডেল বনাবলৈ সৰু সৰু চিলভাৰৰ সাফৰ আৰু এয়া ফেব্ৰিকবোৰ আমি ডিজাইনিং মম বনাওঁতে ব্যৱহাৰ কৰিম। এইবিলাক বিভিন্ন ধৰণৰ কালাৰ সামগ্ৰী আদি সকলোবোৰ আনি থোৱা হৈছে। এয়া মমৰ ভিতৰত দিয়া সূতাডাল পেৰাফিন ৱেক্সত ডুবাই পুৰা চিধা কৰি ৰখা হৈছে যাতে মমৰ ভিতৰত দিবলৈ সহজ হয়। এইফালে আটাবোৰ গুলি থকা হৈছে। আপোনালোকক দেখাম ফৰ্মা যেতিয়া ব্যৱহাৰ কৰা হ'ব তেতিয়া আটাবোৰ এনেকৈ ফৰ্মাৰ পৰা ওলাই নাহিবলৈ, মমবোৰ ওলাই নাহিবলৈ ফৰ্মাত আটাবোৰ লগাই দিয়া হয়। এয়া চাওক, টি লাইট কেণ্ডেলবোৰৰ ফৰ্মাটো ৰিফাইন খানি লোৱা হৈছে। আটাইবোৰ ফৰ্মাত তেল খানি হোৱাৰ পাছত এতিয়া পেৰাফিন ৱেক্সবোৰ এই ফৰ্মাবোৰত দিব। চাওক, এয়া মম বনাবলৈ কেনেকৈ বস্তুবোৰ ফৰ্মাবোৰত আটা লগাই থৈ দিয়া হৈছে। এই তলৰ যে ফুটাটোৰ ফালে যিডাল ৰছী ভৰাই দিয়া হৈছে সেই তলৰ ফুটাটোৱেদি যাতে মমবোৰ বা ৱেক্সবোৰ গলি লিক নহ'বলৈ আটা লগাই দিয়া হৈছে। মমৰ ভিতৰত দিয়া সূতাডাল যাতে পোন হৈ থাকে তাৰ বাবে এনেকৈ এডাল ওপৰত সৰু বাৰী কাটি দি মমৰ সূতাডাল ওলোমাই ৰখা হৈছে। যিগৰাকী বাইদেৱে আমাক প্ৰশিক্ষণ দিছে তেখেতে আমাক খুব সুন্দৰকৈ সহজ ভাষাত সকলোবোৰ বুজাই দিছে যে মমবোৰ কেনেকৈ বনালে খুব দেখিবলৈ ধুনীয়া হয়। গোটেইখিনি আমাক বহি লিখায়ো দিছে। ইয়াৰ পাছতে মেমে আমাক কৰি দেখাই হোৱাৰ পাছত আমি গোটেইখিনিয়ে মিলি এডাল এডালকৈ বনাবলৈ চেষ্টা কৰিম। এয়া পেৰাফিন ৱেক্সখিনি সম্পূৰ্ণ গলি হৈ গ'ল। এতিয়া আমি ৰেডি কৰি থোৱা গোটেইবোৰ ফৰ্মাতে এই ৱেক্সবোৰ ঢালি দিব। আৰু এইখন যে প্লেটত ঢালি থকা দেখিছে এইবোৰ ডিজাইনিং মম বনাবলৈ ঢালি থকা হৈছে। আৰু এয়া মমৰ ভিতৰত অলপমান সুগন্ধিযুক্ত তেল ঢালি দিয়া হৈছে, যেনে চিত্ৰনলা, পাইনএপল, বিভিন্ন ধৰণৰ সুগন্ধিযুক্ত তেল যাতে জ্বলাওঁতে খুব ধুনীয়াকৈ এটা গোন্ধ আহে তাৰ বাবে এনেদৰে তেলো ঢালি দিয়া হৈছে। এই যে ট্ৰেখনত ঢালি থকা দেখিছে এইবোৰ সৰু সৰু চিপছ তৈয়াৰ কৰিব আৰু ডিজাইনিং মমবোৰত ব্যৱহাৰ কৰিব। বাইদেউগৰাকীয়ে যে প্ৰশিক্ষণ দি আছে আমাৰ বীৰংগনা গোটৰ আটাইখিনি মহিলাই খুব মন কাণ দি ভালদৰে চাই আছে। এইবাৰ বাইদেউগৰাকীয়ে আমাক সকলোকে হাতে কামে লাগিবলৈ ক'লে আৰু এয়া যে ডাঙৰ মমৰ ফৰ্মা বা চিলিণ্ডাৰ মমৰ ফৰ্মাত সকলোকে একৰচলিকৈ এনেদৰে জুলীয়াবোৰ ভৰাবলৈ দিলে। এইটো হৈছে গোলাপ ফুলৰ ফৰ্মা। 3টা গোলাপ ফুল বনাব পাৰি একেবাৰতে। দেখিবলৈ খুব ধুনীয়া হয়। এয়া টি লাইট কেণ্ডেলত সূতা দিবলৈ কাটি থকা হৈছে। কেণ্ডেলবোৰ অলপ শুকান ধোৱা যেন পালে মাজত এনেকৈ এডাল সূতা ভৰাই দিব লাগে। ডিজাইনিং মমৰ বাবে যে ট্ৰেখনত ৱেক্সবোৰ ঢলা হৈছিলে এতিয়া এখন সৰু চুৰি কটাৰীৰ সহায়েৰে এইবোৰ চিপছৰ ডিজাইনেৰে কাটি লোৱা হ'ব। কাটি হোৱাৰ পাছত এইবোৰ টুকুৰা কৰি এখন কাগজত মেৰিয়াই থোৱা হ'ব। যেতিয়া আমি ডিজাইনিং মম বনাম তেতিয়া এইবোৰ ব্যৱহাৰ কৰা হ'ব। প্ৰায় 1 ঘণ্টামানৰ পাছতেই গোলাপ ফুলৰ
ফৰ্মাটো খুলিব পৰা হৈ গ'ল আৰু এয়া দেখিছে খুব ধুনীয়াকৈ গোলাপ ফুলবোৰ এপাত এপাতকৈ ওলাই আহিছে। তেলবোৰ খানা ধুনীয়া হ'লে বস্তুবোৰ পুটুক কৰি ওলাই আহে। এয়া তেলখনা ভাল হোৱা নাই বাবে এনেকৈ আঠা লাগি ধৰিছে, যিটো চুৰিৰে মেমে উখুৰাই আছে। এয়া দেখিছে গোলাপ ফুলৰ আকৃতিৰে এটা খুব ধুনীয়া ডিজাইনিং মম তৈয়াৰ হৈ গ'ল। ইয়াতে অলাগতিয়াল লাগি থকা প্ৰডাক্টবোৰ উখুৰাই এখন ধুনীয়া শুকান কাগজৰ ওপৰত যিবোৰ আমাৰ হৈ যোৱা প্ৰডাক্ট সেইবোৰ ৰাখি গ'লোঁ। এতিয়া কালাৰিং মম বনোৱা শিকাব, তাৰ বাবে আকৌ ৱেক্সবোৰ গৰম কৰা হৈছে আৰু প্ৰতি কেজি পেৰাফিন ৱেক্সত এনেদৰে ৱেক্সৰ এই সৰু সৰু যে বগা বগা কণী গুটিকেইটা সেনেকুৱা 5টাকৈ ঢালিবলৈ দিয়া হৈছে। এই ৱেক্সটো দিলে মমটো টান কৰাত সহায় কৰাৰ লগতে বহু সময় জ্বলি থাকিবলৈ ই সহায় কৰে। এই একেটা প্ৰচেছতে আমি এতিয়া কালাৰিং মম বনাম। পাৰ্থক্য মাত্ৰ এটাই যে ৱেক্সখিনি গৰম হোৱাৰ পাছত আমি নমাই হোৱাৰ পাছত কালাৰখিনি ধুনীয়াকৈ সেই জুলীয়া পদাৰ্থখিনিৰ লগত মিলাই এয়া ফৰ্মাবোৰত ভৰাই যাম। কালাৰিং মম বনাবৰ বাবে আকৌ ফৰ্মাবোৰত তেল খানি নতুনকৈ ৰছী লগাই এনেকৈ ৰেডি কৰি থকা হৈছে। এয়া দেখিছে বাইদেউগৰাকীয়ে এখন কৰচলিৰ ৰিফাইন তেল আৰু ৰং ধুনীয়াকৈ এনেকৈ মিক্স কৰি আছে আৰু যিখিনি আমাৰ গৰম কৰা ৱেক্স সেইখিনি নমাই হোৱাৰ পাছত এই কৰচলিখনে দি ধুনীয়াকৈ গোটেইখিনি ৰং মিলাই দিয়া হ'ব। এইবোৰ যে ডাঙৰ ডাঙৰ চিলিণ্ডাৰ মমবোৰত ফেব্ৰিক কালাৰেদি আৰ্ট কৰি দিয়া হৈছে, এইবোৰ কেৱল শ্ব'পিছৰ বাবে ৰখা হ'ব। এনেকৈ বহুকেইডাল আমাৰ ইয়াতে শ্ব'পিছৰ বাবে আৰ্ট কৰি থকা হৈছে। এয়া চাওক বনাই হোৱা কালাৰিং মমবোৰ এনেকৈ ট্ৰে এখনত ভালকৈ ৰখা হৈছে। এতিয়া বনাই হোৱা মমবোৰ পলিচ কৰি থকা হৈছে। এয়া মমৰ পানীত এবাৰ এবাৰ ডুবাই ৰাখি গ'লে দেখিবলৈ খুব চিকচিকীয়া হয় আৰু চাইনিং হয়। সেয়েহে আকৌ এবাৰ এবাৰ বনাই হোৱাৰ পাছত মমৰ পানীত ডুবাই ডুবাই এনেকৈ পলিচ কৰা হয়। পলিচ হোৱা মমখিনি এনেকৈ আমি আনি ষ্টক কৰিছোঁ। এই 12 দিনত যিমানখিনি আমি মম বনাব পাৰিম সেই মমখিনি আমাৰ অফিচে আহি গোটেইখিনি মম লৈ যাব। এয়া শ্ব'পিছৰ বাবে ডিজাইনিং মম ৰেডি কৰা হৈছে। এতিয়া আমাৰ মমৰ আঠাৰেদি মম কেনেকৈ লগাই আপোনালোকক দেখাম। চাওক এইবোৰ হৈছে গলি যোৱা মম, যিখিনি অকণমান আঠা আঠা হোৱাৰ পাছত এনেকৈ মমতেই মম আঠা দি লগাই এটা খুব ধুনীয়াকৈ ডিজাইনিং মম বনাব, যিটো কেৱল শ্ব'পিছৰ বাবে ৰখা হ'ব। ইয়াক জ্বলিবলৈ ব্যৱহাৰ নকৰে। এয়া আপোনালোকে দেখিলেই খুব সুন্দৰকৈ অতি সহজে আমাৰ ডিজাইনিং মম বনাই ৰেডি হৈ গ'ল। এতিয়া আকৌ এবিধ নতুন ডিজাইনৰ কেণ্ডেল বনাই দেখাব, যিটো কেণ্ডেলক পটপৰি কেণ্ডেল বুলি কোৱা হয়। এইবোৰ হৈছে ফুলৰ দৰে যে এইবোৰ হৈছে কপাহৰ শেষত ৰৈ যোৱা বাকলটো, যিটো কালাৰ কৰি এনেকৈ মাৰ্কেটত বিক্ৰী কৰা হয় আৰু এই বিক্ৰী কৰা এই ফলটো এইটো কেণ্ডেলত ব্যৱহাৰ কৰি খুব ধুনীয়াকৈ এটা ডিজাইনিং কেণ্ডেল বনাব পাৰি। আজি আপোনালোকক তাকে দেখাম। এয়া বাইদেউগৰাকীয়ে এটা সৰু মগত এনেকৈ এটা মম প্ৰথমতে কম মাজত দি ল'ব। তাৰ পাছত এই মমটোৰ কাষে কাষে এইবোৰ কপাহৰ বাকলি ধুনীয়াকৈ গুজি দিব। আটাইবোৰ গুজি হোৱাৰ পাছত পেৰাফিন ৱেক্স গৰম কৰি এই মগকেইটাত ঢালি দিয়া হ'ব। প্ৰায় 24 ঘণ্টাৰ পাছতহে এই মগকেইটা খুলিব পাৰিব। সেয়েহে আমি এদিন এই মগকেইটা এনেকৈ ৰাখিলোঁ।
এই যে পাটপৰি কেণ্ডেলটো অকল কপাহৰ বাকলেদি বনাব পাৰিব তেনেকুৱা নহয়, এয়া গোলাপ ফুলৰ শুকান পাহি বা গেন্ধাৰী ফুলৰ শুকান পাহি দিও খুব ধুনীয়াকৈ বনাব পাৰি। চাওকচোন বনাই হোৱাৰ পাছত পাটপৰি কেণ্ডেল কেইপাত দেখিবলৈ যে কিমান ধুনীয়া ৰং বিৰঙৰ। পুৰণা বেয়া হোৱা ইস্ত্ৰিৰ সহায়েৰে বনাই হোৱা কেণ্ডেল কেইপাত ক'ৰবাত ৰৈ যোৱা উখুৰা মুখুৰাবোৰ ধুনীয়াকৈ এনেকৈ ইস্ত্ৰি দি প্লেন কৰি দিয়া হৈছে। এতিয়া আমাক বাইদেউগৰাকীয়ে জেল কেণ্ডেল বনাই দেখাব। ইয়াত পেৰাফিন ৱেক্স ব্যৱহাৰ নহয়, ইয়াত জেলৰ টুকুৰা দেখিছে। এনেদৰে টুকুৰা জেল কাটি গৰমাই এই চিচাৰ গ্লাছবোৰত ভৰাই মম বনাই দেখাব। আৰু এয়া জেল কেণ্ডেলত ৰং বিৰঙৰ পাথৰ, মণি মুকুতা আৰু চুমকি আদি সকলো ব্যৱহাৰ কৰি এটা খুব ধুনীয়া গিলাচ কেণ্ডেল বনাই ৰেডি কৰিব। মমৰ মাজত থকা সূতাডাল চিধা কৰি ৰাখিবৰ বাবে গিলাচৰ ওপৰত এনেকৈ সৰু সৰু দুডাল কাঠি দি সূতাডাল সমাজত থিয় কৰি ৰখা হয়। এয়া গিলাচ মম বনাই হৈ গ'ল। এইখিনি এতিয়া 10 ঘণ্টাৰ পিছতহে ব্যৱহাৰ কৰিব পাৰিব। আমাৰ 12 দিনীয়া মম বনোৱা ট্ৰেইনিঙত বহুখিনি আমাক ধুনীয়া ধুনীয়া ডিজাইন দেখুৱালে বা আমি কৰিলোঁ শিকিলোঁ। তাৰে এইবোৰ গোটেইখিনি আজি এনেকৈ ব্ৰেঞ্চত উলিওৱা হৈছে আৰু বহুখিনি ডিজাইন মই আপোনালোকক ভিডিঅ' কৰি দেখাব নোৱাৰিলোঁ। যিমানখিনি পাৰিলোঁ এই ভিডিঅ'টিৰ যোগেদি আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। এই আটাইখিনি মম বেৰেঞ্চত ওলোৱাৰ কাৰণ হ'ল আজিতো শেষৰ দিন, সেয়েহে আজি গোটেইখিনি মম পেকিং কৰা হ'ব আৰু পেকিং কৰি খুব ধুনীয়াকৈ কাৰ্টুনত ভৰাই আমি গোটৰ প্ৰেচিডেণ্ট বা ছেক্ৰেটাৰী ঘৰত ৰাখিম আৰু গোটৰ অফিচাৰে যেতিয়া আহিব এইবোৰ চাই কৰি অফিচলৈ এই আটাইখিনি মম লৈ যাব। সেয়েহে আজি কেনেকৈনো পেকিং কৰিলোঁ চাই থাকিব। ভিডিঅ'টি চাই যদি ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব।